Hello guys, আপোনালোকক স্বাগতম জনালো ৰকালকৰ নতুন ব্লগলৈ। সো আমি আজি জাস্ট আইবলা অলপ ৰেডি হলো, ফ্ৰেছ হলো, গা ধুলো। আমাৰ ৰুমটো দেখুৱাই নে দেখুৱাই, এইটো ৰুম আমাৰ, এইটো ৰুম হল আমাৰ ৰুম। হা আৰু এইটো আমাৰ ৰুম। বেড আছে তিনিখন আৰু টিকু কাইলা ঋষিয়াত বাহিৰত আছে। বাকী টয়লেট আমাৰ এইটো দিয়া গৈছে, এইটো দিছে। বাকি এইটোৰ প্ৰাইচটো কি আমি নাজানো, কাৰণ কিয় আমি এটা পেকেজ চিষ্টেমত লৈছো। সেই পেকেজ চিষ্টেমটোৰ ভিতৰতে এই ৰুমটো আহি গৈছে আৰু আমাক যিখিনি ছিকিমত মানে গেংটকত যিখিনি চাব লগা জেগা আছে সেইখিনি ঘূৰাব সেই পেকেজটোৰ ভিতৰতে। তো এইটো ৰুমত প্ৰাইচটো কিমান আমি নাজানো। এইটো হয়তো এদিনত 2500 বা 2700 সিমানৰ ভিতৰত আহি যাব। সো চাই থাকক। আজি আমি বেছি দূৰত ঘূৰিব নাযাওঁ, আজি আমাৰ ঘূৰিব লগা একো নাই। আজি আমি মানে গেংটকৰ মাৰ্কেটখন ঘূৰিম বুলি ভাবিছোঁ, কাৰণ আমাৰ আহিবত বহুত দেৰি হ'ল, অলপ আগত আহি পাইছোঁ যিহেতু। আজি মাৰ্কেটখন ঘূৰিম বুলি ভাবিছোঁ গেংটকৰ ৰাতি। গতিকে আপোনালোক ৰাতিৰ গেংটকখন দেখুৱাম। এই বিষয়ে অলপ বেছি কিবা ক'ব? একো নকওঁ, মই আজি বাগাত দিম। আপুনি কি কৰিব? আমি গা ধুলো। গা ধুলো। গা ধুইছো, আপনার গরম পানি হচ্ছে কি ফ্রেশ, এতে যদি গা নুধু। আমি এইখন হোটেলতে আছিলো। এতিয়া আপোনালোকক আমি ভিউ পইণ্ট দেখাম। ভিউ পইণ্ট দেখুৱাবলৈ হ'লে ইয়াৰ পৰা আপোনালোকে অলপ চলপ দেখা পাব। ভালদৰে দেখা পাবলৈ হ'লে আপুনি যাব লাগিব টেৰেছলৈ। এতিয়া যাম আমি টেৰেছলৈ। ইয়াত CCTV আছে, ভাবিব ইমান পাগল নেকি, ব্লগাৰ বুলি গম পাব। বলক এতিয়া আমি টেৰেছলৈ যাওঁ। আমি টেৰেছ আহি পালো। টেৰেছত আহি আপুনি ইয়াত বহক আৰু চাওক, এয়া মেঘ চুমি আছে, পৰ্বতত মেঘ চুমি আছে। এয়া আছে অলপ বেছি কৈছো নেকি কিন্তু এক্সাইটমেণ্ট তাৰমানে মানে গাইজ চাব। গাড়ীত এই 7 ঘণ্টা কেই ঘণ্টা আহিলো, 5 ঘণ্টা আহিলো। 5 ঘণ্টা গাড়ীত আহি এনেকুৱা লাগছিল মানে বমিয়ে কৰোঁ নে কি কৰোঁ, তাৰমানে মাথা চাথা ঘূৰা অৱস্থা নোহোৱা হৈছিল। যেতিয়া ইয়াৰে মানে ভিউ পইণ্ট দেখিলোঁ, কিবা দেখিলোঁ, ৰুম আহি পালোঁ, অলপমান ভাল লাগিল। দেখি কিনে তাৰমানে দুখ ভাগাৰ গোটা নোহোৱা হৈ গ'ল। এক্সাইটমেণ্ট লেভেল বাঢ়ি গৈছে। ভাবিছিলোঁ মানে আমি আজি ফুৰিব নাযাওঁ, যাম মানে ভাবিছিলোঁ আজি দিনটো জিৰণি ল'ম, কালিহে ফুৰিম, আগদিন ফুৰিম বুলি ভাবিছিলোঁ। এতিয়া আমি তাৰমানে দেখি কেনে এনা লাগছি, এতিয়া ফুৰিব আমাৰ এনাৰ্জি আহি গৈছে। সেইকাৰণে আমি MG মাৰ্কেটখন দেখুৱাম আপোনালোকক। এতিয়া আমি ৰেডি হৈ লওঁ, আকৌ খোৱাই নাই এতিয়ালৈ, ভোকে নোহোৱা হৈছে। পুৱাই খালি মানে একাপ চাহ খাইছিলোঁ চাগে। এয়া চাই লওক ভিউ, ৱাও, জাষ্ট লুকিং লাইক এ ৱাও। গাইজ ইয়াৰ পৰা এটা বস্তু দেখাবলৈ, এইটো কি মন্দিৰ নেকি দেখাব ৰ'ব আপোনালোকৰ। এইটো কি বা গম পোৱা নাই, আমি সুধি ল'ম বাৰু। যদি যাব পাৰি যাম। ভাল লাগছে বস্তুটো, ওপৰৰ পৰা নাজাৰতে ভাল লাগছে। আমি গাইজ বৰ্তমান কিমান ওপৰত আছোঁ জানে না? আমি বৰ্তমান আছোঁ 6500 ফুট ওপৰত আছোঁ, মানে তলৰ ৰাস্তাৰ পৰাই 6500 ফুট ওপৰত পাহাৰত আছোঁ। মানে আমাৰ যিটো গুৱাহাটীৰ লেভেল, গুৱাহাটীৰ যিটো আমাৰ লেভেল আছে তাৰ পৰা 6500 ফুট। কম ধেমালি বাপ্পা। ৰুমত ঠাণ্ডা ঠাণ্ডা লগা নাছিল, ঠাণ্ডা লাগছে ৰ'দ পোৱাৰ পিছতো। মই এইখিনিত যামাই মই এইখিনিত জুম কৰি দিছোঁ, মেঘেজি চুমি আছে। যাবা বুলি ভাবিছোঁ দাৰ্জিলিং নেকি এইটো চাইড হয় চাগে। আমি আহিলোঁ ইয়াতে মেনু দেখি কেনে ইয়াতে সোমাই যাওঁ লাগিছে। আমি সোমাই যাওঁ, তালা মাৰি থৈ দিছে। ৰুম এভেইলেবল নাই। চাল ইয়াত নহ'ব গাইজ। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। এটা খাওঁ হয়, এতিয়া তাৰমানে খাৱা বস্তু বেছি মানুহ ইয়াতে ভাত নাখায় নেকি? চাইনাত এই নালাগে, আমি ইণ্ডিয়ান ভাই যিয়ে নহওক। এতিয়া আমি এতিয়া ক'ত খাওঁ, কি খাওঁ, হোটেল বেছি পোৱা নাই। বস্তুৰ সন্ধানত গাইছ যাই আছোঁ এনেকৈ চিৰি বগে পাহাৰৰ তলত। মাখান আমি আহিলোঁ। যিমান আমি কষ্ট কৰিলোঁ তাতে থাকিলে ভাল হ'ল আৰু উঠি যাওঁতে ধোৱাৰ বেছি কষ্ট হ'ব। খাই পেলাই কিন্তু উঠি সেইফালে যাম দে, খাই কেনে ৰাস্তাই দি যাম, হজম হৈ যাব। ৰাস্তাই দি যাম গাইছ। কাইলাক চাওকচোন হোটেল বুলি ক'ত সোমাব গৈছে। এখন কিবা হেৰি এইগিলা খেলা হয়, জুৱা খেলা এইগিলা মাৰ্ব খুৱাব আহি। এবাৰ ভালদৰে দেখুৱাম আপোনালোকক। এতিয়া আমি কিবা খাবলৈ আহিছোঁ। এইখনে হৈছে MG মাৰ্কেট। বৰ্তমান আমি কিবা খাবলৈ আহিছোঁ। এডিডাছৰ শ্ব'ৰুম হয়। এই চাওকচোন এইবিলাক কুকুৰ, মানে আমাৰ তাতে এইবিলাক অটো পইচাত কিনি আনি কেনে পুহিয়াতে আনাই থাকে। এইবিলাক চাওক দামী কুকুৰ চব। গাইছ বিচৰি ফাইনেলি এখন ৰেষ্টুৰেণ্ট পালোঁ। ইয়াত ভেজ থালি চাওক 190। বলক ভিতৰত বলক, ভোক লাগছি।
Wow, gol face thali. Wow. So guys, বহি গৈছো হোটেলত। এইখনে যে হোটেলখন চাই লওক কেনেকুৱা। আমি অৰ্ডাৰ দিছো ভেজ থালি ভাই। কিমানকে 200কে GST এটা তলত 190 লেখা আছে 10 টাকা GST 200কে। নহয় কাৰণ পাহাৰৰ ওপৰত না কষ্টটো বেছি যায়। খৰচ বেছি যায়। ভেজ থালিতে 1 ঘণ্টা। কি কবি ভাই? আমি চিকেন লাগিব চিকেন। হাবিতে চিকেনতে গাইস ই মস্ত ভগৰি আছে কিয়া জানে না এই তাতে এটা কাপ ভাঙি গৈছে এপ্লাই আছে CCTV এটা কি হ'ব ও পইচা দিব লাগিব হা পইচা দিব লাগিব 20 টাকা তাকাইতো 20 টাকা এতে তোৰ হে 20 টাকা আমি তো বহুত 10 টাকাত পাই দিলো এই ভাঙ আৰু ইটো বালা যদি সেয়া 200 টাকা থালি হাত আছে হাততো GST আই পাপৰ আছে GST হাততো ইয়াত ভেন্দি ভাজা আছে এই গাজৰ আলু চালি কিবা এখন সবজি পিয়াজ দিছে টুকুৰ আৰু দালি না ও দালি না নাখায় নেকি গেলটোৰ মানুহ দালি নহয় কি কোৱা এই বেছ ভাল ফসে নেকি দালি নাখায় খাত দিয়ে নে তাক লাগি দালি এই দালি নেকি গম নাপাওঁ ভাই মস্ত পাই নিয়া দেখোন দালি নহয় ককা গাইস অলপমান ভাত লবা খুজিছিলোঁ বোলো এতে এক্সট্ৰা পইচা লাগে নেকি আৰু নালাগে দিয়ক ভাতকেইটা দিব নতুন বস্তু এটা দিছে এইটো দিছে মিঠাই আৰু দালিটো দিছে কিবা অ গাইস অ এমাহ কি উঠি যাম ভাত খাই আহিলোঁ এমাহ উঠি যাব কাৰণে টেনশ্যন লাগছি এই কোক আনিছিলি ভাই যো কাইলে মানে ড্ৰেছ কৰি তাত কৈছো খাবা যাম আহি কেনে আমি তাতে এটা ফটো ভিডিঅ' কৰাত লাগিছিলোঁ আৰু ৰাগ উঠি গৈছে কৈছোঁ বোলে মই ড্ৰেছ কৰিলোঁ নহয় সেইকাৰণে এতিয়া আৰু ড্ৰেছ কৰিব যায় তাৰপিছত ড্ৰেছ কৰি আহি কিনে আপোনালোকক MG মাৰ্কেটখন ভালদৰে দেখাই আছোঁ কি যে ভুল কৰিছিলোঁ মই জীৱনত মনে যে কৈছিল বেয়াৰ বেয়াৰ পোষ্টত সেইটো কথা মন নাই মই নৰো আৰু পুৰি মা অসম অসহ্য লাগছি ভাই যো কাইলে মাখা বগে বগে আহিলোঁ এইফালে চাই ল আৰু এতিয়া আমি যাব লাগিব মাখা উঠি যাব লাগিব এনেকুৱা দ্বিগুণ আছে হা দ্বিগুণ আছে এনেকুৱা অ ভাই মইতো আৰু নাহো আৰু কুকুৰগিলা এই বুঢ়া হৈছে চাওক ভাই কি কুকুৰ হৈছে তাৰ সময়ত যো কিবা বেলেগ টেবুল পায় গাইছ চাওকচোন তামোল গাছ আনতা আমাৰ তাৰে গাইছ মানে টোপনি ক্লিয়াৰ হৈ গ'ল আপোনালোকক যে ক'লে MG মাৰ্কেটখন গধূলি দেখাম বুলি এতিয়া গধূলি যাব লাগে চবে টোপনি মাৰি অটো কৈছে এই সি হাৰি পাইছে খালি অটো কৈছে ঘূৰি আহিছোঁ ভাই হাৰি আছে এই জগেদি আৰু হৈছে দে তো গাইছ এতিয়া আমি যাবা ওলাইছোঁ MG মাৰ্কেটৰ ৰাতিৰ দৃশ্য চাবলৈ জিন্তু কাইলে ওলাই গৈছে আমি তিনিও ওলাই যাব বাকী দিছোঁ সেইবিলাক লুকেলোঁ আমি যাওঁ বলক MG মাৰ্কেট চাওক আমাৰ লগত আগতে দেখিছে বেলেগৰ লগত এইবাৰ আমাৰ লগত চাওক অলপ মহাত্মা গান্ধী মাৰ্কেট দেখাই দিবি So guys, এতিয়া আমি যাব আছো MG মার্কেট ঋষি কৈছে তাৰ আগত মই এটা কথা কওঁ এতে ইমান ঠাণ্ডা এতে যদি আপোনালোকে কিবা বেলেগ চনৰ কাৰণে নহয় এই পঞ্চত একলা কামে নেদে বড় প্লাস বেস্ট বড় প্লাস লগাও আৰু টেনশন নাই নাফতে একলা অৰ্থত নাফতে বড় প্লাস লগাও তাৰে বেলেগ আকৌ পইচা নেকি বড় প্লাস পনা তাৰ আগতে ইয়াৰ এটা বস্তু দেখুনি বাপ এই কি মানে একলা কি টুপিটো এটো মন নহয় গাইস মন নহয় এটো মন নহয় এটো হৈছে আর ই মোর বড় লাগিছে কারি জায়গাটো কিবা এটা ভাল লাগছি আনকমন লাগছি এই আর ভাই কিবা এনেকুৱা অদ্ভুত ড্ৰেছ পিন্ধিছে তাৰমানে দেখলি মানুহ অল কি বেলেগ আমাৰ গামটো নহয় ওয়ান্স মই এটা কথা কওঁ মানে কি আমি হে পৰপা মানে ইমান জায়গা ঘুৰি MG মাৰ্কেটত গৈছিলো ওই ফাল দিটা শর্ট কৰছ আমাৰ হোটেলৰ কাষতে হয় দি যাব পাৰি বলে 1 মিনিটত পাই আমি হয় দি মতান্তি 10 মিনিট এই কষ্ট কৰি দেখাই বেছি কিনি ভিডিওটোত আমি গুদাম নহয় মত এবাৰ দি যাবি না দি যাবি যা সো গাইস চাই থাকা সিঁড়ি নামি যায় আছে আৰু এইফালে চক কাইলে সিঁড়িটো কি সাদা দিদা গাইস হাত খান কি গিছে এই চাবি দে বাছা এই সাদা দিদা সিঁড়ি একদম লাইলে ইয়া কিন্তু সরকারিটো বহুত সরকারে এখানে MG মার্কেট পালুই আমি এইটো চক টেৰেছৰ পৰা যি দেখাইছিলো এইটো হৈছে সেইটো মন্দিৰ
আৰু গাইজ এটা মোৰ আমাৰ ভয় হৈছে মানে চৰ্টকাট লৈ আহিলো বহুত জেগাও আহিলো দেখোন এতিয়া আমি হৰাওৱে নেকি হা চিনিও নাপাওঁ না নতুন জেগা নতুন মানুহ চিনি নাপাওঁ হা দে সেইটো আগৰ ৰাস্তাটো দি হ'লেও যাম দে এইটোৱে চাই লওক এবাৰ ফাইনেলি এমজি মাৰ্কেট আহি গ'লো এইফালে নহয় এইফালে আকৌ দেখাৰ পিছত নাই মেইন মাৰ্কেট হৈছে আপোনাৰ এইফালে চাই লওক ৰাতিৰ নাজাৰা এইটো মই মহাত্মা গান্ধী ষ্টেচু অলপ দেখাই আছোঁ গাইজ আমাৰ এমজি মাৰ্কেটত আহিবাৰ মোটামুটি 1 ঘণ্টা মানে হ'ব এবাৰ লৰবে খোজা নাই এনেকুৱা ধুনীয়া নাজাৰা আপোনাক এই নাজাৰাবিলাক চোন এই কিবা এটা লণ্ডন আমেৰিকাত থকা লাগি আছে কি কৰ লণ্ডন আমেৰিকাত থকা লাগিছে না ঠাণ্ডা লাগছি ঠাণ্ডাটো ফিল হোৱা নাই এই যিটো আৰু বেলেগে এইগিলা যি চাইডত যি বহি যি আছে তাতে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈছে তহঁতে কি লৈছে বেলেগে গাৰ্লফ্ৰেণ্ড লৈছে এনে জাগাখিনি ভালে লাগছি কিন্তু অলপ বেছি ঠাণ্ডা ঠাণ্ডাটো আছে সেইকাৰণেতো ভাল লাগে আৰু তোমাৰ এই জেকেটটো আপি চলি নেকি মই দুই এটা আপি পিন্ধি যাওঁ দেখিলো কমেণ্ট কৰিবা কি এনজি এইটো কমেণ্ট কৰি দিব আপোনালোকে ময়ো পিন্ধি দিলো বাকী ফাল্টু বাদ্য এই চক নাজাৰা চক ইয়াকে কৈ এমজি মাৰ্কেট পিন্ধি আছো মোৰ দৰে জেকেট এদৰে নাই So guys, eman ঠাণ্ডা হাত চাতে কি কিছুমানকে কাৰণে মানে কপিও কাইলে হেৰি কি মানুহগিলা ঠাণ্ডাটো ফিল কৰা নাই ঠাণ্ডাটো ফিল কৰা নাই এটা কথা আৰু গাইছ তাৰমানে ফাৰ্ষ্ট আমি যেতিয়াই 100 কিলোমিটাৰ পাৰ তাৰপিছত মানে গা চা এনেকুৱা লাগি গৈছিল বমি বমি লাগি গৈছিল কিন্তু এই নাজাৰাটো দেখা পাই ভিউটো দেখা পাই মানে এনেকুৱা লাগিছিল দুখ ভাগৰ কথা নোহোৱা হৈ গৈছে আৰু ই এটা আৰ ভাই বা কথা পাতিছি দে আৰু খালি ভিডিঅ' কল আমাৰ মাদাৰে ভিডিঅ' কল কৰিছে দিছি দেখি আছে এইটো মাদাৰ দেখি জিন্তু কি ঠাণ্ডা দিছি আৰু মোবাইল আছে তাড়াতাড়ি যাইছে পুৰা গৰমতো যায় ঠাণ্ডাতো যায় গাইছ এমজি মাৰ্কেট চালো আপোনালোককো দেখালো ভাগৰ লাগিছে বহুত ওপৰলৈ উঠি আছো বৰ্তমান দৌৰি আছো হয়নে এতিয়া আমি যাওঁ আমাৰ ৰুমলৈ তাত কিবা কিবি অলপমান খাই শুই যাওঁ কাৰণ ৰাতিপুৱা 7টাতে আহিব আমাৰ ট্ৰেভেল এজেঞ্চিৰ গাড়ী পেকেজিংটো যে লোৱা বুলি কৈছিলোঁ সেই পেকেজিংটোৰে মানে গাড়ীত যাব লাগিব আমাক নিব আহিব ক'ত নিব যোনটো নাথুৰা ঠিক আছে তো চাই থাকক ইয়াত মানে বাইক ৰেণ্টত ল'ব পাৰি আমি এইগিলা নলওঁ ভয় লাগে ইয়াতে যি ৰাস্তা বাইক খোজ কাঢ়িবই ভয় লাগে আৰু বাইক মই নৰো দক পাৰবি নেকি বাইক চলবাতে মই নৰো দেই নালাগে আহিলে নকৰো নাকি আগদিনা জেগাত অলপ অসুবিধা হ'ব এতিয়া গাড়ীগিলা যি জৰত গুচি যায় এনেকুৱাই গোটাই উঠোৱা So guys, আমি যে দিনৰ সাজ বাহিৰতে খালো এতিয়া আমি ৰাতি ৰাইজ আমাৰ য'ত আছো হোটেলখন তাতে খাম চ' পইচা বেছি নহয় বাহিৰত যিমান আছিলে সিমানে ঠাণ্ডাৰ ক'ত হোটেল বেছি থাকো যিহেতু আমি ইয়াতে আছো ইয়াতে খাই দিয়ক হোটেলখনত ডেকাৰেশ্যন চাওক আমি এইখন হোটেলতে আছো হাই আমি এইখন হোটেলতে আছো এইখন হোটেলতে এতিয়া খাম ইয়াত মানে ৰেটটো 10 টকা কম তাতকৈ আৰু ইয়াত GST দিব নালাগে 180 টকা হ'ব তাত মানে 2 টকা খাইছিলোঁ বাকী ইয়াতে কোনোবাই যদি ড্ৰিংকছ কৰে ড্ৰিংকছো কৰিব পাৰে আমাৰ এইবিলাক নাই বাৰু খানা আহি পেলাই এয়া হৈছে দালি এয়া চব্জি এয়া ভাত এয়া পাপৰ চাওঁ এইফালে ভাজি আছে এয়া যিটো খাই আছে মই ভাত লৈছোঁ খাইলে ভাত লওঁ আগ প্লেট চিকেন লৈছোঁ গোটাকেইটা আকৌ বেছিকৈ ভাগে লৈছোঁ 500 টকা বিলেট সেইকাৰণেতো 500 টকা বিলেট আকৌ বেছি ভাগে লৈছোঁ দেই আমাৰ গাঁৱত হাতা পায় তো গাইছ আমি আহি গ'লোঁ
তো গাইজ আমি আহি গ'লো টেৰেছলৈ মানুহ চানুহ নাই ভয়ো লাগে ৰাতি 11-12 বজাত আন্ধাৰ চাৰিওফালে আপোনালোকক ভিউটো দেখুৱাই আছো তাৰ আগত ফ্লাছটো বন্ধ কৰি শ্বটটো ল'ব লাগিব তো গাইজ এইটোৱে হৈছে গেংটকৰ ৰাতিৰ ভিউ মানে আমাৰ হোটেলৰ টেৰেছৰ পৰাই ৰাতি এনেকুৱা ভিউ গেংটকৰ চ' গাইজ জিনটো ইয়াতে খোলাক এয়া শুই আছে এন্দেও অলপ কাইলৈ অলপমান বাহিৰত কিবা ফোন কথা পাতি আছে নেকি আমি এতিয়া অহাকালিলৈ যাম মেইন ভ্লগটো আছে অহাকালিয়ে কি বুলি কয় এইটো নামটো মনত নাই হা নাথুলালে চাংকুলেক য'ত 0 ডিগ্ৰী নে মাইনাছতে থাকে তাতে যাম মুঠতে এতিয়া মোৰ তাকে টেনশ্যন লাগিছে এই জেগাটো আনিলোঁ এইটোত বোলে ঠাণ্ডা পাম এইগিলা বোলে ভিজি যাব যিয়ে নকৰে ভ্লগটো চাই থাকক কালিৰ ভ্লগটো একদম পুৰা একদম কি বুলি ক'ম আৰু চাই থাকক